জ্বলাই দিছে ঐ বৰুৱা তুমি কিবা কৰা পানী আনিছে অকমান সেইখন নমাৰিলে সেইখন নমালে হৈ যাব পানী মাৰিলে চিলিণ্ডাৰ কিবা আছে নেকি চিলিণ্ডাৰ আছে নেকি বেছি আকৌ দোকানখন মানুহে খাই আছে বিদ্যা তো গাইছ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো একদম পুৰা ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ। তো আজি গুৱাহাটী যাব মোৰ লগত যাম, মই দেৰিকৈ গৈ আছোঁ। তো অনামিকা যাব আৰু ই যাব। তো সিহঁতক এতিয়া থৈ আহোঁগৈ, তো বাইকটো আমাৰ ঘৰতে থ'ব মানে, তো সেইকাৰণে সিহঁতক থৈ আহোঁগৈ ফাৰ্ষ্ট। গাইছ গাড়ী পাই গ'ল এতিয়া, তো লগৰকেইটা পঠাই লওঁ, তো ইহঁতে যাব এতিয়া। তো ঠিক আছে, বাই বাই, লগ পাম, ঠিক আছে। এই বাই বাই, গুৱাহাটীত লগ পাই আছোঁ মৰ্ণিং, ঠিক আছে। এই যাবা দেই। হা তো গাইছ তাহাঁতক এতিয়া গাড়ীত উঠাই ল'লোঁ, গাড়ীত উঠাই মেলি এতিয়া যাওঁ। তো ইয়াৰ বাইকখন আজি আমাৰ ঘৰত থৈ দিব মানে এখন। তো ত্ৰিশুলত গৈছে তাহাঁতি আজি। তো এতিয়া গৈ থাকোঁ, ময়ো ঘৰলৈ যাওঁ, তো টাইম নাই। তো আৰু এঘণ্টা আছে মোৰ ওচৰত, প্ৰথমতে ওলাই মেলি ৰেডি হয়, ফোনতো চাৰ্জ নাই, ফোনো চাৰ্জ দিওঁ, চাৰ্জ দি মেলি যাওঁ। তো গাইছ ঘৰৰ পৰা ওলাই আহিলোঁ, ঘৰত কৈ মেলি অহা নাই মানে, কাৰণ পৰহি মই গুৱাহাটীৰ পৰা আহিছোঁ ন, কালি মৰ্ণিং পাইছোঁ গুৱাহাটীৰ পৰা। তো আকৌ আজি গুৱাহাটী যাব লৈছোঁ ন, সেইকাৰণে ঘৰত কৈ অহা নাই, মনে মনে আহিছোঁ। তো লগৰটো বাইকখনকে লৈ আহিছোঁ আজি, তো গৈ থাকিম এতিয়া। তো ব্ৰেজত বাইকখন লৈ দিম, ওচৰতে চিনাকি আছে মোৰ। তো গাইছ এতিয়া মই আহি পাই গ'লোঁ, তো পাই এতিয়া ৰৈ আছোঁ ৰাস্তাত। তো গাড়ীখন অলৰেডি 30 মিনিট লেট হ'লে, তো উপায় নাই, আৰু ৰ'ব লাগিব বুলি কৈছে, আৰু 30 মিনিট ৰ'ব লাগিব বুলি কৈছে। তো উপায় নাই, এতিয়া ৰৈ থাকোঁ আৰু, তো কিনো কৰিম। তো ঠাণ্ডাও লাগিছে, লগৰকেইটাতো গুচি গ'ল, সেইকাৰণে অকলে অকলে এতিয়া ৰৈ থাকোঁ আৰু। তো ঠাণ্ডা ঠাণ্ডা একদম পূৰা বতৰ। চ' গাইছ এতিয়া মানে আমি আহি আছিলোঁ বৰ্তমান, অহাৰ লগে লগে আমি ৰ'বা 1 ছেকেণ্ড গাইছ, একদম লাইভ ভিডিঅ' চোৱা, লাইভ ভিডিঅ' বাৰটা বৰুৱা আছে আমাৰ। মাকচোন মিলি লোৱা। বুঢ়া নুমাই দিয়া বেয়াকে যদি গ'ল পানী আছে, ভিতৰত কিবা হেৰি আছে না চিলিণ্ডাৰ কিবা আছে নেকি চিলিণ্ডাৰ আছে নেকি বেছি আকৌ দোকানখন মানুহে খাই আছে বিদ্যা ওপৰখিনি কণ্ট্ৰল কৰিব নোৱাৰিবা, চব ওপৰটো কমফৰ্ট কৰিব নোৱাৰিবা। ওপৰটো মাৰ চোলাটো এইটো কেলা জ্বলি যাব, মোৰ নিজৰ চোলাটো জ্বলি যাব, চোলাটো খুলি ল'ব লাগিব। আমি আহি আছিলোঁ বৰ্তমান, এতিয়া ফুৰিব আহিছিলোঁ, প্ৰব্লেম দিয়া মাৰি দিয়া কিবা এটা ডাল কান দিছিলে আমাৰ এইটো ল'ৰাটো জ্বলি যাব কেলা, খুলি ল ভাইটি, জ্বলি যাব, এইটো ওলৰ হয় আচৰ মানুহখন খুলিলো, সেইখন অকণ মৰিয়ামে জ্বলাই নমাই নুমালে পানী আনিছে অকমান সেইখন নমাৰিলে সেইখন নমালে হৈ যাব, পানী মাৰিলে ইফালে জ্বলি গ'ল, ইফালে জ্বলি গ'ল নি ভাল কাম কৰি দিলো আৰু চলি আছে দেই। তহঁতৰ এদিন এইখিনি মই বন্ধা পাৰ্টি এটা উদ্ধাৰ কৰি পঠিয়াইছো, ভালেই হ'ল দে। অকণমান জ্বলি আছে, সোমাই যাবি নি কোনোবা এটা? অকণমান জ্বলিব দিয়া, অকণমান জ্বলিব দিয়া, নোসোমাবা। কোনে জ্বলাই থৈছে চাওঁ ওপৰখিনি নমানা, গাত মাৰিব চাবা। পানী বালি লৈ আহা না পটককে, ধেত কেলা মানুহটো এজনে খাই আছে। চাবি ঐ, মই আনি দিছোঁ চোলাটো এইটো কেলা জ্বলি যাব, মোৰ নিজৰ চোলাটো জ্বলাই দিছে। ঐ বৰুৱা তুমি কিবা কৰা আকৌ পানী আনিব
কেলা ভাগ লাগিছে চলি আছে দেই দিগদাৰে আছিলে কেলা এইখন পানী আনিব গৈছে পানী আনিবলৈ গৈছে তো গাইছ বৰ্তমান আমি আহি আছিলোঁ অহাৰ লগে লগে পৰিস্থিতি এয়া তাৰ ভিতৰলৈকে জুই জ্বলি আছে পুৰা এই ভিতৰটো সোমাব দিগদাৰ হ'ব এই মোৰ গাত লাগিলে নেকি নাই লগা জ্বলিল নাই লগা গম পাই গৈছো থাৰ্মোকোল আছিলে আমি এনেকৈ আহি আছো ন পাৰ্থ কাপোৰ খুলিলে চোৱা আজি পাৰ্থত যি কাম কৰিলে ন কাপোৰ খুলিলে চোৱা গাইজ বিশ্বাস কৰা আমি আহি আছিলো আমাৰ কাৰখন লৈ পেলাই ৰ'বা আমি দেখাই আছো আপোনাক গোটেই ফুল ভিডিঅ' আছে ৰ'বা ক'ত মইতো একো কৰিব নোৱাৰিলো কাৰণ পাৰ্থ আছিলে আৰু মই চোৱা গাইজ এই কাপোৰটো ওলৰ ডাইৰেক্ট খুলি দিছে আমি মানে এইখন ট্ৰেফিক ডিভিজন লেখা আছে ওচৰতে আমাৰ কেন্দ্ৰগুৰি নকয় ন এইটো কেন্দ্ৰগুৰি নপৰে ন কেনেকৈ নহয় এইখনতো এইফালে গ'লে আচ্ছা আমি মেইন আলিত গাড়ী ৰখাই দিলোঁ চক আমাৰ গাড়ী ৰখিছে মেইন আলিত আমি আহি আছো ড্ৰাইভিং কৰি পেলাই দেখিছোঁ জুই জ্বলি আছে মই একচুৱেলি মন কৰা নাছিলোঁ মইতো ভিডিঅ'ত আছিলোঁ একদম পাৰ্থ গোটেইখিনি মানে দেখি পেলাই ৰখিলে আমাৰ গাড়ী চক ইয়াত ৰখি আছে আমাৰ গাড়ী ডাইৰেক্ট আমি ঠিক পাইছোঁ গাড়ী দেখিলে আজি যিমানখিনি পাৰোঁ সহায় কৰিছোঁ নিজৰ ফালৰ পৰা কাপোৰ খুলিলোঁ হাত গোটেই একদম লেতেৰা হয় কিন্তু তেনেকৈ কৰিছোঁ আৰু দাদাজনো বোলে একদম কি আৰু কষ্ট কৰি খাই যেনে মানে জীয়াই আছে আৰু কাম কিবা কিবি সৰু কাম এটা কৰি পেলাই তো তেনেকুৱা মানুহৰ কিবা এটা হৈ গ'লে বেয়া লাগে ন সেইকাৰণে যিমানখিনি পাৰোঁ আমি সহায় কৰিছোঁ আমাৰ ফালৰ পৰা তো তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে